अंकुर भाई चैनल को जरूर सब्सक्राइब करा। ठोको भाई ठोको। অলপের কেনে পড়া নাই। আজি মানে আমাৰ ঘৰত এজন লোক আহিছে, रोहित पाहान आरपी ब्लॉग ऑफिशियल यूट्यूबर है। यूट्यूबर है। कौन है ये लोग, कहाँ से आते हैं? तो অলপমান আগুৱাই থৈ আহোঁ। ভাত খাই কিনে আধা ঘণ্টামান ৰেষ্ট লোৱাৰ পিছত এতিয়া ঘৰত যাব। আদাম আৰু মই এইখিনিৰ পৰা ইয়াক যাব দিম ঘৰত। अंकुर भाई चैनल को जरूर सब्सक्राइब करा। ठोको भाई ठोको। ঠিক আছে চাই না। তো আপোনালোকে চাই আছে অংকুৰ ভাই ইউটিউব চেনেলটো। আজিৰ মোৰ ব্লগিং ভিডিঅ'টো ইয়াৰে পৰা ষ্টাৰ্ট কৰোঁ। आरपी ब्लॉग्स को जरूर सब्सक्राइब करना गाइस। ओके बाय बाय। তেওঁৰ এটা চেনেল আছে আৰ পি ব্লগ অফিচিয়েল। তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি বুলি কৈছে। মোৰতো নালাগে দিয়া, ভাল লাগিলে কৰিবি, বেয়া লাগিলে কৰিব নালাগে। তো মোৰ ইয়াৰে পৰা মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকিব। বেলেগ ধৰণৰ একেবাৰে গাঁৱলীয়া ছিষ্টেমৰ ভিডিঅ' দেখাম। তো ভিডিঅ'টো ইয়াৰে পৰা আৰম্ভ কৰোঁ। বাই 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 বাই। আৰু গাইজ এইখনে হয় আমাৰ চুইচ গেট, য'ত বাৰিষাৰ দিনত বহুত বেছি মানে পানী হয়। ইয়াত ৰাতি ৰাতি আমি কেতিয়াবা কাটা লৈ কিনে মাছ মাৰিব আহোঁ। বহুত ডাঙৰ ডাঙৰ পানী মাছ পোৱা যায় ইয়াত। ৰোহিত বাই বাই। চাওক না খেতিয়কৰ বুদ্ধি কেনেকুৱা। এইফালে মৰাপাট খেতি কৰিছে, মৰাপাট খেতি কৰাৰ পিছতে তামোল গছ ৰুই দিছে। এইফালে ডাবল, এইফালে এই বছৰ মৰাপাটৰো খেতি হ'ব, লগতে তামোলবোৰত ডাঙৰ হ'ব। বুদ্ধি চাওক না, মৰাপাট পেলোৱাৰ পিছত তামোল ৰুইছে। ডাইৰেক্ট তামোল ৰুলেতো মৰাপাট পেলাব নাপাব নহয়, সেইকাৰণে ডাবল। গাইজ ৰাস্তা পানী যাব লাগে। তো ৰাস্তাই আছিল শুকান দিনত ৰাস্তা হয়, আৰু বাৰিষাৰ দিনত ইফালে পানী অনা নোৱা কৰে খেতি পথাৰত নিবৰ কাৰণে। এইফালেদি যাই আছে। তো আহি থাকক আপোনালোকে, ময়ো গৈ আছোঁ। ফাইনেলি পানীটো পাৰ হ'লোঁ। তো গাইজ কেনেকুৱা বস্তু দেখাবলৈ আহিছে আপোনালোকে হয়তো থাম্বনেল চাই অলপ চলপ গমেই পাইছা। এইবিলাক মৰাপাট হয়, আমাৰ হয় মৰাপাট। তো আকৌ মৰাপাট দেখাম আৰু বেলেগ ধৰণৰ বস্তু দেখাম এটা। আপোনালোকে অলপমান চিন্তা কৰিব লাগিব কেনেকৈ। চাগবিলাক আমাৰ মৰাপাট হয়, ইমান ভাল হোৱা নাই। বেলেগৰ ইমান ভাল হৈছে, মানে আমাৰ ইমান মানে টাইমে ইয়াত অহা যোৱা কৰা নাখায়। কিমান গৰুৰ উত্তাপ, একেবাৰে ইমান গৰুৰ উত্তাপ। অলপ টাইম নাহিলে মানে ইমানেই খাব, একেবাৰে চেচ। বেলেগ ধৰণৰ বস্তু দেখাম, আপোনালোকে অবাক হ'ব। মোৰ জন্ম নোহোৱাৰ আগতে এইখন গছ আছিল, এইখন চিমলা গছ হয়। এতিয়া কাটিছে। মোৰ জন্ম নোহোৱাৰ আগতে ভাবি চাওক, মোৰ দেউতাহঁতে ইয়াতে যেতিয়া খেতি কৰিছিল, হাতী আহিছিল ন ইয়াত। হাতী অহাৰ কাৰণে ইয়াত কি কৰিছে, ওপৰত মানে এই চিমলা গছৰ ওপৰত মানে চাং বন্ধাই কিনে অলপ ওপৰত মানে পহৰা দিছে। এইখন এজন খেতিয়কৰ মৰাপাটৰ বাগান হয়তো ইমান ভাল হৈছে, আমাতকৈ দুগুণ ভাল হৈছে। মানে খেতি কেনেকৈ কৰে সকলোবোৰ জানে, আৰু ওচৰতে হয় সিহঁতৰ ঘৰটো। আৰু সেই খেতিয়কজনৰ বাগান চাওক না, এইফালে তামোলৰ বাগান, কলগছৰ বাগান। গাই যিখন আছিল চাম্পাৰ উপনৈ আছিল, এইখন চম্পা নদীৰ উপনৈ আছিল এইখন, কিন্তু এতিয়া বন্ধ হৈছে। বন্ধ হোৱাৰ কাৰণে আমাৰ যিটো মৰাপাটবিলাক ইয়াতে জাক দিয়া হয়। এইবিলাক চব উঠোৱা হ'ব, উঠোৱাৰ পিছত মৰাপাট ইয়াতে জাক দিয়া হ'ব। আপোনালোকক এটা কথা কৈছিলোঁ যে এটা বস্তু দেখুৱাম, আপোনালোকে চিন্তা কৰিব লাগিব বুলি কৈছিলোঁ। তো সেইটো দেখুৱাব নোৱাৰিলোঁ, কাৰণ ৰাস্তাই নাই। বহুত চেষ্টা কৰিলোঁ, যাব নোৱাৰিলোঁ। সেইকাৰণে আপোনালোক হাত জোৰ কৰি কৈছোঁ, মোক ক্ষমা কৰি দিব। সেইটো দেখাব পৰা নাই, অলপ মানে বেছিকৈ কৈছোঁ যে আপোনালোক চিন্তা কৰিব লাগিব এনেকুৱা ধৰণৰ বস্তু। এইকাৰণে মই আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ, যাতে আপোনালোকে বেয়া নাপায়।
एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। চ' গাইজ মই যিটো বস্তু দেখাবলৈ খুজিলোঁ সেইটো যিহেতু আজি দেখাব নোৱাৰিলোঁ, কেতিয়াবা নহয় কেতিয়াবা দেখাম। আপোনালোকে যদি দেখুৱাব লাগে আপোনালোকে কমেণ্ট কৰিব, মই দেখুৱাম। আৰু লগতে এটা কথা সুধিম আপোনালোকক, অলপৰ কাৰণে পৰা নাই, ডাইৰেক্ট পানীত পৰিলোঁ মোবাইলটো, হাত অলপ লেতেৰা আছে। তো আপোনালোকক সুধিব বিচাৰিছোঁ যে মৰাপাটৰ আন এটা নাম আপোনালোকে জানেনে নাই? আমাৰ ইয়াত মৰাপাটৰ আন এটা নাম পাতা। যদি পাতা আপোনালোকে পাতা নাম শুনা নাই তেন্তে আৰু হৈছে। তো আজি এইখিনিয়ে, বাই বাই। আগতে আৰু এটা কথা, আপোনালোকে হয়তো আজিৰ ভিডিঅ'টো ইমান ভালো নাপাব পাৰে, যদি ভাল পোৱা নাই ডিছলাইক মাৰি দিব। তো এটা কথা আপোনালোকে কমেণ্টত ক'ব, যিসকলে চাই আছে, তো মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম, ফানী টাইপৰ ভিডিঅ' বনাম নে এনেকুৱা নৰ্মেল টাইপৰে ভিডিঅ' বনাম, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব।